হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আমাৰো বৰ্তমান ভাল। আৰু কেইবাদিনো হ'ল যিহেতু ভিডিঅ' বনোৱাই হোৱা নাই আৰু তো আজি ভাবিছোঁ আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। আৰু যিহেতু পথাৰৰ পৰা ঘৰলৈ তেনেকৈ অহা যোৱা কৰি থকা হৈছে আৰু ঘৰতো আইভাগৰ দহা আছে বুলি কৈছিলোঁ যে দহা মানে ধুনীয়াকৈ হৈ মেলি গ'ল আৰু তো ভিডিঅ'হে কৰা নহ'ল আৰু দেই। তো তেনেকৈ সেই ভিডিঅ'টো আজি মানে আকৌ এতিয়া পথাৰলৈ যাব লাগিব। মা গ'ল বাৰু আজি, যিহেতু মানে লোকৰ মানুহ নাযায় তো তেনেকৈ মা গ'ল আৰু বেটাকো লৈ যাব লাগিব। ঘৰত মানুহ নাই যিহেতু বেটাক তাতে মানে বহাই মেলি কিবা কিবি খোৱা বস্তু লৈ যাব লাগিব আৰু তাতে থৈ দিব লাগিব। তাক মানে মই ধান কাটিব লাগিব আৰু মানে মানুহ পালে মানে নগ'লেও হৈ যায় আৰু যেতিয়া মানুহ পোৱা নাই ন আৰু ধানখিনি পকি গৈছেগৈ, সেইকাৰণে সেইটো যাব লাগিব আৰু তো ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈছোঁ। পথাৰত কি কৰোঁ কি নোৱাৰোঁ অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু বহুত দিন হ'ল মানে দুসপ্তাহমান বেছিয়ে হ'ল আৰু ভিডিঅ' একো দিয়াই নাই। তো চাই থাকিব ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। তো সেয়াহে চাই থাকক ভিডিঅ'টো। এইফালে বেটা পূৰা খেলাত বিজি আৰু দেই। তো ঠাণ্ডা পৰিলেগৈ আৰু মই চুৱেটাৰ টুৱেটাৰ পূৰা লগাই ল'লোঁ। তো আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নাই কমেণ্ট কৰি জনাব আৰু দেই। কি মাতি এইফালে হা উঠাচোন, তুমি থিয় হোৱা। আমাৰ বেটা আছে এইফালে পথাৰত গৈ গৈ আমি দুইটা মাক পুতেক কেনেকুৱা ক'লা মলা হৈ গৈছিলে হয় নাই? ৰণ বেটা আৰু মই মইতো বেছি ক'লা হৈ গৈছোঁগৈ আৰু বেটাও ক'লা হৈ গৈছেগৈ, ময়ো ক'লা হৈ গৈছোঁগৈ ন পথাৰলৈ গৈ গৈ। এইটো বেটা হাই কৰি দেচোন। কি খবৰ বেটা? কি লৈছা দেখাই দিয়া আকৌ ভালকৈ। সেইটো ট্ৰেক্টৰ গাড়ী লাঠি। তো ভিডিঅ'টো চাই থাকক আৰু কি পাৰোঁ কি নোৱাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম। তো সেয়াহে আৰম্ভ কৰি থৈছোঁ আৰু চাই থাকক ভিডিঅ' তেন্তে দেই। আৰু এইফালে পথাৰলৈ বুলি গৈ আছোঁ আৰু এতিয়া বেটাকো লৈ গৈছোঁ। মানে যাবলৈ বহুত বেছি কষ্ট হয় দেই, মানে আৰু মোনা চোনা লৈ মোনাটো মানে আমাৰ ভাইটিটোকে মানে ল'বলৈ বুলি কৈ দিলোঁ। আৰু এইফালে পথাৰ আহি পালোঁহি। পথাৰ আহি পাই মেলি পূৰা ধুনীয়াকৈ কাপোৰ মানে বিচনা চাদৰ এখন লৈ আহিছিলোঁ, তাক মানে লগাই মেলি দিছোঁ আৰু বেটাক ইয়াতে বহাই মেলি থ'ব লাগিব। আৰু সেইফালে মায়ে ধান কাটি আছে আৰু এইফালে বেটা নটংকি চাওকচোন, মানে পথাৰত আহিও তাই নটংকি কৰিব এৰা নাই দেই। ঐ কি কৰি থাক? উঠা 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 উঠা, সেনেকুৱা কৰি থাকিব নহ'ব নে? দৰৱ খাব পাৰে গধূলি গধূলি, কিহৰ চিন্তা বোমা? এনেকুৱা এবাৰ পথাৰ পৰা গৈ যি ভেজেন বনাই কেনে দৰৱ খাব, তাৰপৰা ক'তনো ইয়াৰ কঁকাল বিষাব আকৌ, পাত্তাই নাপায় কঁকালে। আৰু এয়া সোণগুটি ধাননিয়ে পথাৰখন দেখিছেনে কিমান বেছি ধুনীয়া লাগিছে। আৰু মুঠিও যে বহুত বেছি পৰিছে দেই। আৰু এয়া ওচৰতে আমাৰ বমাজনীও ধান কাটি আছে আৰু তাকে মানে মই অকণমান এনেই কিবা কিবি জোকাই আছোঁ। আৰু এইফালে মাও কাটি আছে। আৰু এতিয়া তো পথাৰখনত থাকিলে কিবা এটা ভাল লাগি যায় আৰু মনটোতে ঘৰলৈ মানে যাবলৈ মনে নাযায় আৰু পথাৰত থাকিলে তেনেকুৱাহে হয়। আৰু মানে এইকেইটা দিন মানে ঘৰত থাকিব মন নাযায় আৰু পথাৰতে ভাল লাগে। এইফালে মানে বেটাকো এতিয়া মানে এখেতৰ লগত পঠাই দিছোঁ আৰু ঘৰত ৰাতিপুৱাতে অহা যিহেতুকে তো বেছি মানে পথাৰত থকাটো আমনি পায়গৈ ন, তো সেইকাৰণে পঠাই দিলোঁ। আৰু এখেতে যিহেতু স্কুলৰ পৰা আহি মেলি পালেহি তো তাক মাতি মেলি তো সেয়াহে তো বেটাক মানে থৈ আহিলোঁগৈ আৰু মানে ৰাতিপুৱাৰ পৰা অহা ন আমনি পাইছেগৈ, তো সেইকাৰণে মানে এখেতক মাতি মেলি পঠিয়াই দিলোঁ। আৰু এখেতো মানে স্কুলৰ পৰা যিহেতু পালেহি তো সেয়াই চাই থাকিব ভিডিঅ'টো। আৰু ধান কাটি লওঁগৈ, 2টা বাজিলে আৰু বেছি সময় নাই আৰু তো চাই থাকক আৰু ভিডিঅ'টো দেই। আৰু এইফালে বেলিও পৰিবলৈ হ'ল, আমাৰো যাবলৈ হ'ল। আৰু যিহেতু পথাৰখন অকণমান দূৰ ন, তো ঘৰৰ পাওঁগৈ মানে আন্ধাৰে হৈ যাব। আৰু এতিয়া এয়া কাপোৰ কানিবিলাক মানে ভৰাই মেলি লওঁ আৰু তো আকৌ কাইলৈ আহিব লাগিব। তো তেনেকৈহে তো চাই থাকক আৰু ভিডিঅ'টো দেই। হেল্ল' গাইজ, আৰু আজি নেক্সট ডে দেই। তেওঁ কালি মানে ভিডিঅ'টো আকৌ পথাৰতে শেষ কৰিলোঁ, আজি আকৌ পথাৰৰ পৰা আৰম্ভ কৰি দিছোঁ দেই। এইফালে মায়ে ধুনীয়াকৈ ধান কাটি আছে আৰু আজিও মানে বেটাক লৈ আহিবলগীয়া হ'ল দেই। আৰু আজি মানে দাৱনী কেইজনীমান আছে আৰু দাৱনীখিনিক মই মানে ভাত আনিলোঁ আৰু বেটাক পিছত মানে নদাইকে আনি দিলে। আৰু এইফালে সকলোৱে মানে নিজৰ নিজৰ কামত ব্যস্ত আৰু দেই, আঘোণৰ পথাৰত ব্যস্ততা। এইফালে দাইহঁতে মানে ধান কঢ়িয়াই আছে আৰু আমাৰ ঘৰৰেতো
তেনেকৈহে আৰু এইফালে এতিয়া মই মানে আমাৰ দাৱনীকেইজনীক ভাত পানীও খুৱাই মেলি লওঁ আৰু মানে দাৱনী বুলি ক'বলৈ গ'লে 8জনীমান হৈছে আৰু দেইতো এতিয়া পেহীহঁতেও কথা পাতি আছে ধুনীয়াকৈ মানে ভাতকেইটা খাই মেলি আৰু ভাত খোৱাবিলাক আপোনালোকক দেখাবলৈ নহ'লেই দেই কিন্তু এতিয়া খাই বৈ শেষ হ'লগৈ আৰু তাৰপিছতহে মই ভিডিঅ' কৰিছোঁ তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আমাৰ ঘৰ পৰা গৈছে তেওঁ অকল কাঁচিখন লৈছে আহিছে কি কৰিব এথে ন কি কাম আছে ইয়াত তিতা সেইখিনিত মই হৈকান্তৰ ঘৰত সোমালোঁ দেই তাত চাহপাত আধা কেজি ল'লোঁ এপোৱা ল'লোঁ হৈকান্তৰ তাত চাহপাত 50 টকা তাৰপিছত 50 টকা ল'লোঁ আকৌ এপোৱা তাৰপিছত 50 টকা কেজি বেচিছে কোনে আনিছে আকৌ সেইটো সি কিনল যে ভৱেশ মীনাক্ষী এপোৱা ল'লোঁ মই এপোৱা ল'লোঁ আৰু এইফালে সকলোৱে ধুনীয়াকৈ ধান কাটি আছে আৰু তাৰ মাজতে মই মানে ভিডিঅ' কৰিবলৈও এৰা নাই দে মই মানে কাটি আছোঁ আৰু অকণমান ভিডিঅ' কৰি আছোঁ আৰু এইফালে আজি যে মানুহখিনি পালোঁ আৰু মানুহখিনি পাই মেলি বহুত বেছি ভাল লাগিছে মানে পইচাকেইটা যাওক লাগিলে কিন্তু ধানখিনি কাটি শেষ হ'ব লাগে ন তো মানে আজি এইফালৰ আগফালৰ পথাৰখন ধান কাটি শেষ হ'ব আৰু তো পিছফালে অকণমান আছেগৈ বেছি নাই মানে আৰু এইফালে বেলিও পৰিবলৈ হ'ল তো এতিয়া আমিও ঘৰলৈ বুলি যাওঁ আৰু মানে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব আৰু ভাল লাগিলে শেষত লাইক এটা কৰি দিব তেন্তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে শেষ কৰি দিছোঁ বাই